শত শত ধন্যবাদ জনাইছো বিটিসি চিফ প্ৰমোদ ছাৰৰ তাৰমানে যেটো পদক্ষেপ লৈছে বা যেটো চিন্তা চৰ্চা কৰিছে এটো আটাইতকৈ মানে আনন্দদায়ক আৰু সুখপ্ৰদ বিটি আৰু 5 বছৰৰ আগৰ যেটো পৰিৱেশ হেতুটো আমি সকলোৱে অৱগত সকলোৱে জানো যে বৰভূমিত এনেকুৱা এটা সময় আছিল তাৰমানে যে আমি সূৰ্য দুবাৰ আগতে আমি ঘৰ পাব লাগিব অৰ্থাৎ আন্ধাৰ হলে ৰাতি হলে আমি ঘৰ পাম নে নাপাম কাৰণ বহুত সংগ্ৰাম বহুত আন্দোলন বহুত মাৰপিট বহুত কাজিয়া পেচাল হৈছিল কেতিয়া কত গুলিয়াগুলি হয় একবা কেতিয়া কত বোমা ফুটে তাৰ কোনো ঠিক নাছিল গতিকে মানুহ বহুত আতংকত আছিল বহুত দুশ্চিন্তাত আছিল হয়তো এই বিটিআৰত থাকিব পাৰিব না হিটো চিন্তা আছিল কিন্তু আজি 5 বছৰৰ পিছত আমাৰ প্ৰমোদ বড়ো অহাৰ পিছত এটা শান্তি পৰিস্থিতি বিৰাজ কৰিছে আৰু এখেতে শান্তিৰ ক্ষেত্ৰত যেটো পদক্ষেপ লৈছে হিটো এটা জগাত্মক দিক আমি আশা কৰিছো এই ধৰণে যদি কাম কাজ কৰি থাকে তেতিয়া হলে বলেণ্ড বাকি অৰ্থাৎ 26টা জনগোষ্ঠী হওক বা আন জনগোষ্ঠী যি আছে সকলোৱে শান্তি পাব সকলোৱে সুখ পাব আৰু আমাৰ দেশৰ বা দখৰ কামৰ কাৰণে এটা উৎসাহ পাব আৰু লগতে আমাৰ এটা সমন্বয় সংহতিৰ সৃষ্টি হ'ব